হাই গাইজ, তৃষ্ণাক্ষী ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আমৰ আচাৰ। এতিয়া যিহেতুকে বৰষুণৰ বতৰ আৰু সেয়েহে মই আমৰ আচাৰখিনি ৰ'দত নিদিয়াকৈ বনালোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। আহকচোন তেতিয়াহ'লে মই আচাৰখিনি কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ। আচাৰখিনি প্ৰস্তুত কৰিবৰ কাৰণে মই কেইটামান কেঁচা আম লৈ লৈছোঁ আৰু আমখিনি ভালদৰে ধুই এনেদৰে অলপ ৰাখি দিছোঁ যাতে পানীখিনি অলপ শুকাই যায়। এতিয়া মই আমখিনি সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। আচাৰ দিবলৈ মছলাখিনি মই ৰেডি কৰি লৈছোঁ। মছলাৰ বাবে মই লৈছোঁ জিৰা, চফ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু দুটামান কেঁচা জলকীয়া টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ আৰু কেইটামান মেথি গুটি লৈছোঁ। এতিয়া মই গোটা মছলাখিনি একেলগ কৰি এনেদৰে এখন পেনত ভাজি লৈছোঁ। ভাজি হোৱাৰ পাছত মছলাখিনি মই এনেদৰে গুড়ি কৰি লৈছোঁ, একেবাৰে গুড়ি হ'বলৈ দিয়া নাই। এতিয়া মই এখন কেৰাহীত অলপ তেল ঢালি লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই তাতে কাটি থোৱা আমখিনি দি দিছোঁ আৰু এনেদৰে লৰাই দিছোঁ মই আমখিনি। এতিয়া মই আমখিনিত মছলাখিনি দি দিছোঁ আৰু পুনৰ ভালদৰে আমখিনিৰ লগত মছলাখিনি মিহলাই দিছোঁ। এয়া মছলাখিনি আমখিনিৰ লগত ভালদৰে মিলি গৈছে আৰু এতিয়া মই অকণমান হালধি দি দিছোঁ আৰু নিমখ দি দিছোঁ, লগতে কাটি থোৱা কেঁচা জলকীয়াখিনিও দি দিছোঁ আৰু ভালদৰে পুনৰ মিহলাই দিছোঁ। পাঁচ মিনিটমান সিজোৱাৰ পাছত এয়া আচাৰখিনি প্ৰায় হৈ গৈছে আৰু মই গেছটো অফ কৰি দি এনেদৰে কেৰাহীতে অলপ সময় আচাৰখিনি ৰাখি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে, তেতিয়া আচাৰখিনি বৈয়ামত ভৰাবৰ কাৰণে সুবিধা হয়। এতিয়া মই আচাৰখিনি এটা বৈয়ামত ভৰাই ৰাখিছোঁ। বৈয়ামটো যাতে একেবাৰে শুকান হয় সেইটো মন কৰিব, তেতিয়া আচাৰখিনি বহুদিনলৈকে ভালে থাকে।